মাজনী কি হ'ল কিয় কান্দি নোৱাই ক'ত হ'বচোন হ'ব তই কান্দিব নালাগে ভিতৰলৈ গৈ মা আপুনি কিন্তু সদায় সদায় যাদু কৰাৰ কথা কৈ নাথাকিব দেই মই হ'লে আপোনাৰ পিতেকৰ একো যাদু কৰা নাই কিয় নকম হা কিয় নকম তোক অনা দিন ধৰিব পৰা মোৰ ল'ৰাটোৱে মোক দেখিব নোৱাৰা হ'ল তই নিশ্চয় তাক কিবা এটা খোৱালি আপুনি মোৰ চব কামতে আউখা ধৰি থাকিলে শিকে হ'ল আপোনাৰ আউখা ধৰিব নালাগে যদি লগৰ কামবোৰ লগত কৰিবি আকৌ তই কামবোৰ পেলাই থবি আৰু কি মই মনে মনে চাই থাকিব লাগিব আপুনি কৰি নিদিয়ে নহয় আপুনিতো লোকৰ ঘৰে ঘৰে চাহৰ জুতিহে লৈ ফুৰে বোৱাৰী হৈছ যেতিয়া কাম কৰিব লাগিব আমি বোৱাৰী হোৱাৰ দিনা কত ঢেঁকী ধান বান্ধি মেলি মানুহক খোৱালো ৰাতিপুৱা আজি আৰম্ভ কৰি দিলি যে মা চাহ দিছো খাই লওক আহক ভণ্টি চাহ লোৱা তোমাৰ চাহ আকৌ তোমাৰ আনা আকৌ আনিছো ৰবা মাজনী বৌৰ লগত ইমান লেহেম চেলান ধৰিবি বৌৰ কাৰণে আজি দাদাই মোক দেখিব নোৱাৰা হৈছে মা তোক কথা এটা কওঁ মোক আজি ৰাতিপুৱাৰ পৰা মই দেখি আছোঁ তই এতিয়া বৌক কেনেকুৱা ব্যৱহাৰ কৰি আছ মোকো মোৰ শাহুৱে এনেকুৱাই অত্যাচাৰ কৰি থাকে সেইকাৰণে মই সহ্য কৰিব নোৱাৰিহে এই ঘৰত আছোঁ বৌ ভাল বুলিহে এতিয়া গুচি যোৱা নাই তই গম পাইছনে নাই বাৰু এই হ'ব তই দুদিনমান থাকিলেহে গম পাবি বৌৰাই কেনেকুৱা মা মৰম দিলেহে মৰম পাবি মোৰ এতিয়া এনেকুৱা অনুভৱ হৈছে তই বৌক কৰা অত্যাচাৰৰ ফল মই ভুগিব লগা হৈছে সেইকাৰণে মই আজি আহি ইয়াত ঘৰত থাকিবহি লগা হৈছে তেনেকৈ কিয় কৈছা ভণ্টি সকলোৰে ঘৰতে খুটখাট কৰি কাজিয়া হৈ থাকে অলপ পাছত চাবাহি জোৱাই আহি তোমাক আকৌ ঘৰলৈ লৈ যাবহি হ'ব দিয়া বোৱাৰী আজিৰ পৰা তোমাক মই কোনো কামতে আউখা নধৰোঁ ব'ল আমি তিনিজনী লগে ভাগে মিলি ভাত শাককেইটা বনাওঁ আহক মা